নমস্কাৰ ৰাইজসকল। আজি বহুত ডাঙৰ ঘটনা এটা হৈ গ'ল। মাইকী মানুহে ক'লে বোলে বলকচোন আমাৰ ঘৰলৈ যাওঁ। মই বোলো কিয়? বোলে ঘৰত বোলে মুৰ্গী এটা মাৰিছে। মুৰ্গীটো মাৰিছে বুলি শুনাহে পালোঁ। ধুমাধুম তাইক লৈ আহি ঘৰ পালোহি, কিন্তু এতিয়াহে অনুভৱ কৰিছোঁ মই কি পিন্ধি আহিলোঁ। চাওকচোন, হাফ পেণ্টটো পিন্ধিয়ে গুচি আহিলোঁ। বাপেকে মাংস বুলি ক'লে লোভেই লাগি যায় না কি কয়? কোনোবাই চাগে ভাবিছে এডাল ৰাক্ষস হ'বলা। ৰাক্ষস হোৱা হ'লে মুখ চুখ ফুলিয়াকে ইমানডাল ধুন্দুলা হৈ গ'ল হ'লে। দেখা নাই কেনেকুৱা চেহেৰা? বুৰা লাগতা হে ভাই, আপ লোগ ভি জানতে हो। ৰাইজসকল দেখিছেনে এয়া কি কৰি আছে? এইটো কি বস্তু বাৰু, চিনি পাইছে জানো? এয়া হৈছে শুকান মাছ, মানে কেঁচা মাছটো ধৰি আনি বনৰীয়া মাছটো শুকুৱাই আছে। কেনেকুৱা এটা ছিষ্টেম দেখিছে? তলৰ পৰা জুই দি দিছে আৰু ওপৰত ধুনীয়াকৈ মাছ শুকাই আছে। কেনেকুৱা ছিষ্টেম? 4টা খুঁটি, ওপৰত নেট। ৱাও, নাইচ, বহুত বঢ়িয়া ছিষ্টেম দেই। সাধাৰণতে ধৰি লওক আমাৰ যিখিনি গাঁৱৰ মানুহে মাছবিলাক কেনেকৈ শুকুৱাই, ধৰি লওক আমি দেখা মতেতো ডলা বা চালনী তেনেকৈ ধুনীয়াকৈ মাছখিনি মেলি দি টিঙৰ ওপৰত এনেকৈ থৈ দিয়ে, যাৰ ফলত মাখি চাখি এইবিলাক পৰে বা পোক চোকবিলাক পৰে। তাৰপিছত মাছটো কি হয়, বেয়া হৈ যায়, হয়নে? কিন্তু এইটো যিটো ছিষ্টেম দেখা পালোঁ, মানে বেয়া হোৱাৰ প্ৰশ্নই নাহে। মানে ব'লক থালিখন দেখাই দিওঁ প্ৰথমতে, হয় নহয়? এইখন হৈছে ভাতৰ থালি আৰু লগত আছে এয়া পোৰা মাছ। ৱাও, মোৰ একদম প্ৰিয়। এইটো নেমু আছে, এয়া লোকেল মুৰ্গী। ছাইডত এয়া দালি দেখা পাইছে। খাই লওঁ ৰ'ব দেই। ভাত খাইতো হ'ল বাৰু, অলপ বেছিকৈ খাই দিলোঁ। ভাত পানী খাইতো হৈ গ'ল। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাইছে, ভাল লাগিছে, কিন্তু ছাবস্ক্ৰাইব নাই কৰা। আপোনালোকে প্লিজ অলপ মোক সহায় কৰক। টকা পইচা দি সহায় কৰিব নালাগে, ছাপোৰ্ট কৰক। ধন্যবাদ।